So hi guys, what's up and welcome back to my YouTube channel again. আৰু আজি ফাইনেলি চেষ্টৰ এক্সাৰসাইজ আছে আৰু মোৰ একদম সবতছে ফেভাৰিট এক্সাৰসাইজ হৈছে চেষ্ট। তামাম ফালি দিম মানে চেষ্ট ভয়ংকৰ দিম ভয়ংকৰ আজি মজা লাগি আছে। কেতিয়া যাওঁ জিম তেনেকা ফিল হৈ আছে। এইফালে আছে কাইদো মুনাছ লৈছে একদম তাক আজি বেগ কৰি দিছোঁ মানে তাৰো বস্তু কিছুমান বেগত ভৰাই লৈছে। চ' লেটছ গ' দেখাই আছোঁ ধুনীয়াকৈ আজি চেষ্টৰ এক্সাৰসাইজ। ই মানে অলপ খেলি মেলি কৰে কেমেৰাৰ লগতে, সেইটো কাৰণে অলপ প্ৰব্লেম হৈ যায়। বাকী ৰ'দটো ঠিক ঠাক আছে। আজি মজা লাগিব এক্সাৰসাইজ কৰি খাই আছোঁ ধুনীয়াকৈ। আৰু চেষ্টৰ আজি পূৰা মানে 100টামান পোচাবে মাৰিম, চাই থাকিব ধুনীয়াকৈ। ৱেইটেড পোচাবো মাৰিম, নৰ্মেল পোচাবো মাৰিম, চব মানে আৰু দেখাই আছোঁ তোমালোক গৈ কিনে। লেটছ গো। মজা আজি মাৰিবি নাই পোচাব মাৰিবলৈ? 100টা পোচাব মাৰিব পাৰিবি নাই আমাৰ লগত? যিমানটো পাৰোঁ যত্ন কৰি। কিমান মাৰিছ হায়েষ্ট পোচাব কিমান মাৰিছ? 62। আজি মাৰিব লাগিব 100টা মাৰিব লাগিব। 100টা মৰালৈকে নেৰিম কিবা তোক ফালি দিম আজি আকৌ। কাইলৈ বুকু বিষাই থাকিব লাগিব। চলো সোনকালে যাওঁ। আৰু এতিয়া টাইম হৈ আছে 7:30 আৰু এপ্ৰক্স ধুনীয়াকৈ আমি 10টা মানলৈকে এক্সাৰসাইজ কৰিম ধুনীয়াকৈ 2 ঘণ্টা। মজা লাগিব, মজা গাইছ, মজা। ইয়ৌ আৰু ভিডিঅ'কেইটা চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু চেনেলটো যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আজি এনেকৈ থাকিম চেষ্ট মাৰি আহি গাইছ, আজি চেষ্ট মাৰি আহি এনেকৈ থাকিম গাইছ। এইটো তই থাকিবি না? তই কেনেকৈ থাকিবি দেখা। দেখিব আজি চেষ্ট এতিয়া থাকিব চেষ্ট একদম। দেখো আজি মৰাম 100টা পোচাপ মৰাৰ পিছত চাইডৰ পৰা দেখাই দিবা, চাইডৰ এনেকৈ গাইছ ছোৱালী আৰু মানে ল'ৰাৰ লগত গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত ফটো মাৰি থকা বয়সত কেনে মই আমাৰ কাইডৰ লগত এইবিলাক কাম কৰি আছোঁ গাইছ। চাওক লাজ লগা নাই? তই এনেকৈ হাঁহি আছ যে। আজি কম তো মানুহ কম হ'ব লাগে মেবি, তো মজা লাগিব গাইছ মানুহ কম থাকিলে এক্সাৰসাইজ কৰি। আজি বেয়া ফূৰ্তি লাগিছে, সেইদিনা লেগ মৰা আজিও বিষ হৈ আছে ভয়ংকৰ বিষ। খালি লেগৰ দিনাখন ইভিনিং মাৰিলোঁ, সেইকাৰণে কাইজন নাছিলে, ভিডিঅ' কৰিবলৈ অলপ প্ৰব্লেম হ'ল, মানে মানুহ নাছিলে। আজি নেক্সট লেগৰ এক্সাৰসাইজ দেখাম আপোনালোকক। ইয়াক মাতিম কেনেবাকৈ হ'লে ইভিনিং, তো নেক্সট এক্সাৰসাইজ দেখাব। আজি বহুত গৰম, কাৰেণ্ট নাই, ইনভাৰ্টাৰ নাই, কাৰেণ্ট নাই নেকি? মজা আজি ফালিব মজা লাগিব আজি। লাল মজা লাগিছে মানে ভিডিঅ'ত কচম বেয়া লাগিছে, মজা লাগিছে। মোক লাগিব কেনা ছোৱালী লাইন আপোনাৰ ইনষ্টাগ্ৰাম আইডি দি দিম, ফুল মেছেজ। ছোৱালী আছে আৰু মোৰ লাইন নামাৰিলেও হ'ব। এইটো মনৰ পৰা নাই কোৱা নহয়, এইটো মুখৰ পৰা কৈছে, মনৰ পৰা নাই কোৱা গাইজ, মুখৰ পৰা কৈছে, মনৰ পৰা নাই কোৱা। কি কৈছে? তাতকৈ ভাল দিয়ে কি কৈছে চাওক, তাতকৈ ভাল আহি গ'লে হ'ল। বেয়া মন দিছে চবে, বিয়া পতাৰ আগত এইবিলাকে গান চাই গম পাই নাই? আপুনি পাঞ্জলা বনাবতো এনেকৈ, কেতিয়া বনাব? ৱেডিং মজা।
গাইছ আমাৰ ধুনীয়াকৈ দেখা পালে পুচাপ কমপ্লিট হৈ গ'ল আৰু এতিয়া মাৰিম ইনক্লাইন ডাম্বেল ডাম্বেল নহয় বাৰবেল মজাকৈ দিম এতিয়া ফালি দিম ইনক্লাইন দেখাই আছোঁ আপোনালোক ইনক্লাইন কোনটো মজা পুচাপ মাৰি মজা লাগিল আজি মজা মজা ফ্লেক্স কৰি দিয়ক এই মজা অঁ দিয়ক বল দিয়ক বঢ়িয়া এডাল বাইচেপ কেনা এই পংকল আপুনি দিয়ক আকৌ লাষ্ট কৰিছে নেকি অঁ দিয়ক দিয়ক এই বঢ়িয়া বুঢ়া হ'লে চাব আৰু মজা লাগিব অলমষ্ট আমাৰ চেষ্টৰ এক্সাৰচাইজ কমপ্লিট হৈ গ'ল এতিয়া লাষ্ট দুটা চেট আছে মাৰিবলৈ তেওঁৰ মানে ছুপাৰ চেট মাৰিম আপোনালোকে চাওক কেনেকৈ ছুপাৰ চেট মাৰিম সৰুকালা তেল নহয় So finally guys, আমাৰ ধুনীয়াকৈ চেষ্টৰ এক্সাৰচাইজ কমপ্লিট ফুল আজি পাম হৈছে চেষ্ট ফুলক এতিয়া দেখি নাপায় আমাৰ সৰু যিহেতু চেষ্টটো কি চেষ্ট দেখাই আছে অকল তো ধুনীয়াকৈ এক্সাৰচাইজ কমপ্লিট হৈ গ'ল পানীলা আহি আছে এতিয়া আমি গৈ আছোঁ ঘৰ আৰু গৰমটো এতিয়াহে দিছে ধুনীয়াকৈ কাৰেণ্ট নাছিলে আজি মানে 2 ঘণ্টামান কাৰেণ্ট নথকাকৈ এক্সাৰচাইজ কৰিছোঁ আধা ঘণ্টামানৰ আগত কাৰেণ্ট ফাটি গৈছে গাইছ আৰু এইফালে ৰ'দটো দেখাই দিয়ে ৰ'দটো আজি ইমানো গৰম নহয় তথাপিতো আৰু অলপ চলপকৈ ওলাইছে সেয়া আমাৰ চান্দা যাব লাগে বডি বনাই আছে তাকে আগৰ ভিডিঅ' চাব বুলি ঘৰত বহি থাকিলে নহ'ব এঘণ্টা সময় নিজক দিয়ক সেই এঘণ্টা সময় বেলেগক দিয়াতকৈ বোকাহাটৰ চাই আছে যদি 24 ঘণ্টা টাইম পায় এঘণ্টা জিমত মাহেকে কেনেকুৱা ফিজ কাম দি দিবা পাঞ্জল দাই পাঞ্জল দা মাহেকে ফিজ কেনেকুৱা ধেমালি গৈছোঁ গাড়ী ডিছকাউণ্ট নাই এনেই কৈছোঁ পাঞ্জলে ভয় খাই গৈছে শ্বপিং মলত ডিছকাউণ্ট নোখোজে যিটো দাম লিখা থাকে সেইটো দামতে বস্তু লৈ গুচি আহে হয় নাই আৰু জিমত আকৌ ডিছকাউণ্ট কিয় শৰীৰটোৰ কাৰণে নিজৰ শৰীৰটো বনিব ধুনীয়া হ'ব ভাল হ'ব জিম যাওঁ জিম যাওক আপোনালোকে এইবিলাক ঘৰত টাইম পাছ কৰি নাথাকিব মোবাইলত এইবিলাক ৰিলচ চাই নাথাকিব এই হোটেলত কি কৰি আছা আহি মিঠাই খুৱাই পেলাই ফোন নম্বৰ নিদিবা হোটেলত কি কৰি আছা কি মিঠাই খাবলৈ আহিছা নেকি বালকত
চব খাব পাৰি গাইছ বাল্কত থাকিল বাল্কত আছে বাল্ক ঠাণ্ডা দিনে আছে পুৰা বাল্ক টাইম এতিয়া খাল বনি যান পাইছোঁ ঐ ক'ত যোৱা হাত পকৰ গৰম হৈ গৈছে বে পকৰ গৰম হৈ গৈছে গাইছ বেয়া গৰম হৈ আছে চিটডাল সিজিছে নাইচ এণ্ডিংটো আমাৰ সদায় এনেকুৱাই হয় উৰাই দিবা থাকি গৈছিলোঁ থাকি আহিলে আৰু আহিম আৰু আহি থাকিবি ধৰি ধৰি পুৰা হ'লে চাম এইকেইটা ভিডিঅ' হৈ গৈছে সেইকাৰণে মেমৰিজ ল'ৰা ছোৱালীকেইটা হ'লে দেখিব পাপা ইমান বয়সপতি আছিলে বা বুলি কওঁ পাৰ হৈ গ'লো বাই বাই পাণ্ডুলা বাই বাই মাৰি দিয়ক নাই কাম নাই আপোনাৰ বাদ দিয়ক